হয় অতি আনন্দিত আমি বহুতে ভাল লাগিছে ইয়াতে আহি পেলাই মানুহখিনি যিখিনি ৰেছপন্স পাইছোঁ টংলাত বৰুৱা ৰেডি হাউচৰ কথা সকলোৱে জানে ওদালগুৰি ডিষ্ট্ৰিক্টত সকলোৱে জানে বৰুৱা ৰেডি হাউচৰ ছাৰ্ভিচৰ কথা বা চেলৰ যিখিনি আছে আমাৰ তাৰ উপৰিঞ্চি আমি এই সুবিধাখিনি যিখিনি টংলা অঞ্চলৰ ৰাইজে পাই আছিলে সেইখিনি আমি ডিমাকুছী অঞ্চলত দিব বাবে অত্যন্ত সুখী আৰু ইয়াৰ মানুহখিনিয়ে যিখিনি মানে আগ্ৰহ দেখিলোঁ দোকানত খোলাৰ পিছৰ পৰা সেইখিনি দেখি পেলাই বৰ ভাল লাগিছে আমি দোকানখন আৰম্ভ কৰা যোৱাকালি আমি আৰম্ভ কৰিছিলোঁ 1 ডিচেম্বৰ 2023 তাৰিখে যোৱাকালিৰ পৰা আমি শুভাৰম্ভণি আৰম্ভ কৰিছোঁ কাষ্টমাৰৰ ৰেছপন্স বহুত ভালেই পাইছোঁ এতিয়ালৈকে যদিও এইকেইদিন অলপমান বজাৰৰ মানে গ্ৰাহকৰ হেৰি পৰিমাণটো অলপ কমি আছে তথাপিতো আমি আৰু ধৰক 10-15 দিনৰ পিছত আমি এটা ভাল এটা আশা কৰিছোঁ আৰু এইটো এটা বহুত মানে মানুহৰ এটা বিচাৰ আছিলে যে বৰুৱা ৰেডি হাউচখন যদি মানে ডিমাকুছীৰ নিচিনা অঞ্চলত থাকিলেহেঁতেন বহুত মানুহে কৈয়ে আছিলে আজি 5-6 বছৰ আগৰ পৰা মানুহে বিচাৰি আছিলে ইয়াতে এখন তেনেকুৱা দোকান হওক এতিয়াতো যিহেতু ইউটি ৰোড যিটো হাইৱেটো হ'ল হোৱাৰ পিছত মানুহখিনি মানে ইয়াৰফালে মানে অলপ উন্নতম হৈছে ডিমাকুছী অঞ্চলটো গতিকে ইয়াত আহি পেলাই বহুত ভাল লাগিছে আৰু ডিমাকুছী যিখিনি অঞ্চল ইমান দূৰ বাটকুৰি বা টংলালৈকে যায় সেইখিনি মানুহ ওচৰতে আমাক এতিয়া উপলব্ধ পাব গোটেইখিনি বস্তু তেওঁলোকে ইয়াতে আপোনাৰ প্ৰডাক্ট হিচাপত আপোনাৰ মোবাইল ফোন থাকিব আটাইকেইটা ব্ৰেণ্ডৰে মোবাইল ফোন পাব তাৰপিছত আমাৰ হোম এপ্লায়েন্সেছ পাব গোটেইখিনি ফ্ৰিজ টিভি তাৰপিছত আপোনাৰ OTG বিলাক বা তাৰপিছত আপোনাৰ মিক্সাৰ গ্ৰাইণ্ডাৰ এইবিলাক সকলোখিনি বস্তু উপলব্ধ হ'ব তাৰ লগতে আমাৰ লগত আৰু দুটা বস্তু সন্নিৱিষ্ট কৰিছোঁ ইয়াতে লেপটপ আৰু আপোনাৰ DSLR কেমেৰা এই দুটা নতুনকৈ সন্নিৱিষ্ট কৰিছোঁ আমাৰ হেৰি ভিতৰত হয় আমাৰ ফেচবুক পেজ আছে বৰুৱা ৰেডিঅ' বুলি ফেচবুক পেজ আছে আমিও ব্যক্তিগত যিখিনি আমাৰ এই মানে হেৰি ৱেবছাইট এইবিলাকত আমি পাব্লিছ কৰি থাকোঁ নতুন প্ৰডাক্ট আহিলে হওক বা কিবা ফেচিলিটি আহিলে গোটেইখিনি আমি পাব্লিছ কৰি থাকোঁ বৰুৱা ৰেডিঅ' হাউচৰ আপুনি ডিমাকুছী শাখাত যদি আপোনালোকে কিবা ক্ৰয় কৰিব বিচাৰে বা কিবা সুধিব বিচাৰে জানিব বিচাৰে হোৱাটছএপ নম্বৰো হ'ব আপুনি কল কৰিব পাৰিব 7002327046 এই নম্বৰটোত আপুনি হোৱাটছএপো কৰিব পাৰিব আৰু কল কৰিব পাৰিব হয় যি ব্যস্ত মানে ঠাই এখন নতুনকৈ গঢ়ি উঠা এখন বৰ ধুনীয়া টাউন ডিমাকুছী আগৰ পৰা ব্যৱসায়িকভাৱে বৰ সফল আছিলে এতিয়াও আৰু বেছি সফল হ'ব বুলি আমি আশা কৰোঁ মানে আছিলে আগৰ পৰা মানুহখিনি বহুত আহে মানে বজাৰখন ডিমাকুছী বজাৰখন নাম সকলোৰে আছে আগৰ পৰাই ঠিক তেনেকুৱাকৈ মানে ডিমাকুছী এটা ব্যৱসায় সফল হ'ব বুলি জানো আৰু পিছত আমাৰ বৰুৱা ৰেডি হাউচৰ শ্ৰদ্ধাধাৰী আপোনাৰ মুখ্যতঃ আপোনাৰ এতিয়াও আছে আমাৰ অমূল্য কুমাৰ বৰুৱা তেখেতৰ সন্তান নয়নজ্যোতি বৰুৱাদেৱে গোটেইখিনি বেছি এতিয়া বিস্তাৰিত কৰিছে ব্যৱসায়খিনি তাৰপিছত ইয়াতে ডিমাকুছীত মানে পৰিচালনা হিচাপত পৰিচালনা কৰিবৰ কাৰণে মই আছোঁ মোক মোবাইল ষ্ট'ৰ বুলি ক'ব গ'লে মোবাইল ষ্ট'ৰ আমাৰ 3খন আছে টংলাত লগতে ইলেক্ট্ৰনিক্সৰ বেলেগকৈ ভাগ কৰি দিয়া আছে ইলেক্ট্ৰনিক্সৰ এটা বেলেগ প্ৰতিষ্ঠান আছে তাতে বৰুৱা ৰেডিঅ' ইলেক্ট্ৰনিক্স বুলি আৰু মোবাইল ষ্ট'ৰ ডিমাকুছীলৈ 4খন আমাৰ মোবাইল ষ্ট'ৰ এতিয়ালৈকে আমাৰ হ'ল হয় আমাৰ মানে মোবাইল যদিও বিক্ৰী কৰাটো আমাৰ মূল উদ্দেশ্য তাৰ লগতে ৰাইজৰ যিটো মোবাইল এটা ক্ৰয় কৰাৰ পিছত যিখিনি আমি ছাৰ্ভিচ আফটাৰ চেল ছাৰ্ভিচ বুলি কওঁ আমাৰ ভাষাত সেইখিনিত আমি বহুত যথেষ্ট গুৰুত্ব দিওঁ সেইখিনি ছাৰ্ভিচখিনি এইকাৰণে গুৰুত্ব দিওঁ কাৰণ মোবাইলটো আজিকালি হাতত এনি টাইম লাগে প্ৰত্যেক সময়তে মোবাইলটো জৰুৰী আৰু কিবা কাৰণত যদি মোবাইলটো অকণমান হাতৰ পৰা বেয়া হয় বা কিবা এনেকুৱা বিৰাট অসুবিধাৰ এটা সন্মুখীন হোৱা যায় গ্ৰাহকসকল তো যিমান পাৰি আমি কম সময়ত সমাধান কৰাৰ চেষ্টা কৰোঁ মানে ইংৰাজী মানে অসমীয়া শব্দত মোৰ নাই বাৰু বিজনেছৰ ক্ষেত্ৰত বহুত যথেষ্ট এগ্ৰেছিভ বহুত সোনকালে মানে কেপচাৰ কৰে বস্তুবিলাক মানে ঠাইবিলাক বহুত ধুনীয়াকৈ বিশ্লেষণ কৰিব পাৰে যে এইখিনি জেগাত এইখিনি বস্তুৰ মানে প্ৰয়োজন আছে এইখিনি আমি কৰিব লাগিব এইখিনি কৰিব লাগিব আমাক বহুত সদায় আমাক উপদেশ দি থাকে আমাৰ লগত সহযোগ কৰি বহুতখিনি যথেষ্ট ছাপৰ্টিভ চাব গতিকে তাৰ মাজেদি তেওঁলোকেও তাৰমানে ঘূৰা ফুৰা কৰাৰ মাজতে চিন্তা চৰ্চা হয়তো কৰে যথেষ্টখিনিয়ে কৰে আৰু আগবাঢ়িব সকলোৱে চেষ্টা কৰে গতিকে অলপমান ধৈৰ্য সহকাৰে চিন্তা চৰ্চা কৰি এইটো কৰিলে ভাল হ'ব বুলি তেনেকৈ চিন্তাধাৰা কৰি আগবাঢ়ি যোৱাটো ভাল হ'ব सनारुफा आरो हिरानि जुवेलारि गाननो मोजां मोनग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां दासान्दि फुजा बोथोरखाय खम बेसेनाव फानगासिनो MSCB जुवेलार्सआव सनारुफा आरो हिरानि समायना रमायना जोंख्लाबनाय जुवेलारिज MSCB जुवेलार्सआव मोननो हागोन राजकोट जुवेलारि कास्टिं जुवेलारि कलकाता जुवेलारि मेसिनजों बानायनाय जुवेलारि आरो आखाइजों बानायनाय जुवेलारि लोगोसेनो हाबा हुखायाव गाननो थाखाय सना आरो हिरानि समायना जुवेलारिसफोरखौबो मोननो हागोन MSCB जुवेलार्सआनो दं क'क्राझार सहरजों नांजाबनाय क'क्राझार रेल गेटनि साखाथि वार्ड नं 5 बिबेकानन्द पथआव MSCB जुवेलार्सजों थोंजोङै जगाजग खालामनोबो हागोन 9954273079 जानबुं अनजिमायाव